So first আমি চিকেন পোলাও বনাবৰ কাৰণে চিকেনখিনি ভালদৰে মেৰিনেট কৰি লওঁ চিকেনখিনি মেৰিনেট কৰিবৰ বাবে আমাক লাগিব মিট মছলা জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু অলপমান ৰেড চিলি আৰু অলপমান নহৰু আদা পেষ্ট আৰু অলপ পিয়াজ লব লাগিব আৰু অলপমান এনেদৰে নেমু এড কৰিব লাগিব এতিয়া আমি চিকেনখিনি মেৰিনেট হ'বৰ বাবে এনেদৰে অলপ টাইম ৰাখি থম সো এতিয়া আমি পোলাওখিনি বনাবলৈ ষ্টাৰ্ট কৰোঁ বলক সো ফাৰ্স্ট আমি বাটাৰ অলপমান দি লম তাৰ পাছত বাটাৰৰ লগতে আমি অলপমান ৰিফাইন তেল এড কৰিম তাৰ পাছত পিয়াজটো এড কৰিব লাগিব এতিয়া আমি পিয়াজৰ লগতে কাজু কিশমিশ অলপ এড কৰিব লাগিব তাৰ পাছত কাটি থোৱা গাজৰখিনি এড কৰিব লাগিব আৰু লগতে অলপমান চেনি এড কৰিম আৰু এতিয়া আমি চাউলখিনি এড কৰিব লাগিব মই চাউলখিনি বাসমতি চাউল ব্যৱহাৰ কৰিছোঁ বাসমতি চাউল ব্যৱহাৰ কৰিলে অলপ পোলাওখিনি ভাল হয় দেখিবলৈ আপোনালোকে চাউলখিনি এড কৰাৰ আগতে অলপ সময় পানী দি তিয়াই থব লাগিব যাতে চাউলখিনি অলপ কোমল হয় চাউলখিনি কোমল হোৱাৰ পাছত অলপ সময় শুকুৱাই লৈ এনেদৰে এড কৰিব লাগিব এতিয়া আপোনালোকে চাউলখিনি এনেদৰে লৰাই থাকিব যাতে চাউলখিনি ধুনীয়া কালাৰ এটা উঠে এতিয়া আপোনালোকে দেখা পাইছে এটা ধুনীয়া কালাৰ উঠিছে তো এতিয়া আমি পানী এড কৰিম কাৰণ চাউলখিনি ভালদৰে সিজিব লাগিব তাৰ কাৰণে আমি যতন এটা ইউজ কৰিব লাগিব যেহেতু কাৰাহীখনত পানী এড কৰিবলৈ অলপ প্ৰবলেম হয় সেই কাৰণে আমি এটা সসপেন ল'ব লাগিব সো পানীখিনি এড কৰাৰ পাছত আমি ধুনীয়াকৈ লং ইলাচিখিনি এড কৰিব লাগিব তাৰ পাছত এনেদৰে অলপ সময় ৰাখি থম যাতে চাউলখিনি ধুনীয়াকৈ সিজে সো বলক এতিয়া আমি চিকেনখিনি বনাই লওঁ ফাৰ্স্ট আমি মাষ্টাৰ্ড অইলখিনি দি লওঁ তেলখিনি গৰম হোৱাৰ পাছত এতিয়া আমি পিয়াজখিনি দি দিম তাৰ পাছত মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিম এতিয়া আমি চিকেনখিনি এনেদৰে অলপ টাইম ফ্ৰাই কৰি ল'ব লাগিব এতিয়া আমি এনেদৰে অলপ টাইম ফ্ৰাই কৰাৰ পাছত কাটি থোৱা আলুখিনি এনেকৈ দি দিব লাগিব
সো চিকেন আৰু আলুখিনি এনেদৰে অলপ টাইম ফ্ৰাই কৰাৰ পাছত এতিয়া আমি নহৰু আদা পেষ্টখিনি দি দিম। এতিয়া আমি সোৱাদ অনুসৰি নিমখ আৰু হালধিখিনি দি দিব লাগিব। আৰু এতিয়া আমি বিলাহীখিনি এড কৰিব লাগিব। বিলাহীখিনি দিয়াৰ পাছত এতিয়া এনেদৰে অলপ টাইম চিকেনখিনি ফ্ৰাই কৰিব লাগিব। চিকেনখিনি হোৱা মানে এতিয়া আমি পোলাওখিনি চাই লওঁ আহকচোন। সো পোলাওখিনি অলমোষ্ট ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু চিকেনখিনিও ধুনীয়াকৈ ৰেডি হৈ গ'ল। সো আপোনালোকে দেখা পাইছে চিকেন আৰু পোলাওখিনি ধুনীয়াকৈ হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম।